কি খবৰ ভালনে সকলোৰে আশা কৰোঁ সকলো ভালে আছে আজি যাওঁ বোলো মোৰ বিয়াৰ বাবে নেইল এক্সটেনশ্যন কৰা ভিডিঅ'টো চাবলৈ মই যোৰহাটৰ বাবুপতি ৰোডত থকা পাঞ্চালীত নেইল এক্সটেনশ্যন কৰাইছিলোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ আপোনালোকেও চাব পাৰিব কেনেদৰেনো মোৰ নেইল এক্সটেনশ্যন কৰা হৈছিল আৰু মোৰ নিজৰ খুব বেছি ভাল লাগিছিল অলপমান কষ্ট হয় পিছত যেতিয়া নখখিনি তেখেতলোকে এৰুৱাইও দিয়ে এৰুৱাবৰ কাৰণেও তেওঁলোকে আকৌ এক্সট্ৰা লয় 500 আৰু মই এইখিনি কৰোঁতে ডিজাইনৰ ওপৰত কথা মোৰ গৈছিলে ইয়াত 1800 আৰু বাকী এৰুৱাওঁতে 500 ল'ম বুলি কৈছিলে কিন্তু মোৰ নিজে এৰাই গ'লগৈ বিয়াৰ পিছত 10 দিনমানৰ পিছত আৰু তেতিয়া অকণমান কষ্ট হয় যেতিয়া নখটো এৰাব হয় আধাটো এৰাই থাকে তেতিয়া অলপমান কষ্ট হয় কিন্তু বাকী বৰ ধুনীয়াকৈ কৰি দিছিলে মানে মোৰ নিজৰ ভাল লাগিছিলে আপোনালোককো যদি দৰকাৰ হয় আপোনালোকে যোৰহাটৰ বাবুপতি ৰোডৰ পাঞ্চালী নেইল এক্সটেনশ্যন তাতে কৰাব পাৰিব ইয়াৰ গুৱাহাটীতো ব্ৰাঞ্চ আছে মই গম পাইছোঁ আৰু ইয়াৰ যোৰহাটতো আছে এনেদৰে বেলেগ ঠাইতো থাকিব পাৰে কিন্তু যোৰহাটৰ যিসকল তেওঁলোকে বাবুপতি ৰোডত সোমাই গৰালি ফালেদি গৈ বাবুপতি ৰোডত সোমায়েই বাওঁহাতে পাঞ্চালী নেইল এক্সটেনশ্যন বুলি লিখা থাকিব দেখা পাবই যাৰ বিয়া আহি আছে তেখেতলোকে কৰাব পাৰিব বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মোৰ হৈ গৈছে মই কালাৰ এইটো লগালোঁ আপোনালোকে ডিজাইনো কৰিব পাৰে বাকী কৰোঁতে 1.5-2 ঘণ্টা লাগি যায় ফটো একপিও লগত দিছোঁ কেনেকুৱা লাগিছে জনাব দেই